দেবেনে এটা কথা আছিলে কি কথা কচোন আজি কালা কি হলে বহুত সময় ধৰি দেখোন আহিয়ে বনাই এই কি কবি কুম্ভকৰ্ণটোৰ কথা সি বোধহয় ঘুমাই আছে এতিয়া লাগি ও ভাই এটা ভাল খবৰ আছিলে কি ভাল খবৰ আই এই খানা খাবে যাবি ৰখাই আগে মোৰ কথাটো শুনচোন এই আকৌ খানাক যোৱা কথা কোৱা নাই ভাল কথাটো কি সেইটো কৈছো এই কি চিয়াই আজি এটা ডাঙৰ সপান দেখিছো আই এ বাদ দিয়ে তোৰ সপান তো সদা ভূতৰ সপান হে দেখা বেলেগ সপান তো নেদেখা তৌ জীয়াৰ কথা গিলে ক ভূতৰ সপান ৰাতিহে দেখা পায় এইটো সপান মই দিনতে দেখা পাইছো দেচোন দে কো ভাল পানটো কি কচোন ধেত ৰজনী খাবি ৰখাই আগে মোৰ কথাটো শুনচোন হাতনে মোক ৰজনী খাবা দিছা এ কানা তোৰ ধুমকালাৰ নিচিনা আকে হৈছে ৰজনী খোৱা কথা কোৱা নাই নহয় দে দে সপানটোৰ কথা ক সপানটোৰ কথা হে কি জানা না অজিৰাতৰ গাছৰ তলত মই পইচা পুতি থোৱা সপান এটা দেখিছো আমি যাই কেনে পইচা খান্তি উলিয়াৱা এ বল বল এ কানা হাবাগে নহয় এবাগে যৌ এবাগে পইচা পালি এখন ইয়াম্মা পালচাৰ ল'ব লাগিছিলে ঐ আম্মা পালচাৰ ল'বি দে ফাৰ্ষ্টতে বেটাৰী দুটা খুৱাই ল'বি ঐ ৰ হোৱাট ননচেন্স বেলি ফুল অ বেলি ফুল নহয় ব্লেডি ফুল সেইটোৱে দেচোন তহঁতে কি তাৰমানে তহঁতক মই মাতি আনিছো চা ভাই তহঁতক মই মাতি আনিছো আৰু তহঁতে দুয়ে কি মোক থকা ঠাণ্ডা কৰি আছা এটা কথা দে কিন্তু 50-50 হ'ব লাগিব নহ'লে পইচা পালি 50-50 হ'ব পইচা পাচোন হ'ব আহ ঐ আহি পালো ৰ এতিয়া কোনডাল গাছৰ তলত আছে পানী নহয় গাছৰ তলত এ কোনডাল গাছ এই ৰাতি আছে এই আছো এই কাণক চাবি আকৌ ভাই ঘণ্টা গুচি এ তই ৰখি দে কাটে ঐ হা কিনকে খান্দে কেনকে কিনকে খান্দে তন্দে ৰখচোন মই মানুহ চাওঁ যা তই ক'ত যা কাণা চাই থাকা দে খান হা ও সেইকেইটা আমাৰ বস্তুত কোনি হে অ আইকা গাটা খান্দি থাকা আনছিলো এ তই মানুহ থাকে যা ই কানাই কি মানুহ হ'ব দে এই গাটা খুন্দি আছে তাতে বোমা চোমা পুতব বোধ উগ্ৰপন্থী গা এ এখন নহয় যাওচোন এ নাযাও এই গ্ৰেনেড চেনেড দৌলাই দিব এই গ্ৰেনেড নহয় এইটো ডাঙৰ বোমা চাচোন ঐ মালিক আছি ঐ তো পলো কানা পলো কানাই এ সি ৰুঙাওকে আহিছে গ্ৰেনেড চেনেড দৌলাই নেকি ভাই তই যা মই নাযাওঁ তই যা জলদি যা মই বস্তুটো বাচাব লাগিব যা কই গিলে তন্দে মোক থৈ গেলি দেখোন হাও কালা দেখোন তো এই তন্দে মোৰ বস্তু ইয়াতে বোমা পিয়া আহিছে ও মই বোবা পুত্তা না মই কানা ৰাস্তা দেখা নাপাও ৰাস্তা ভুল লাগি আছো কানাৰ হৰ আছে ৰ নানাল বিয়া মোক পুলিচক ফোন কৰো হেল্ল' ছাৰ এটা উগ্ৰপন্থী ধৰছো হে আপুনি তাড়াতাড়ি আহি লৈ যাওক এড্ৰেছটো লিখক বিচৰা মৰম দিবানে মৰমি মোক তুমি ল'বা জানো অ গিয়ে ভাই ইমান দুখ কৰি বহি আছে যে কিয়া কি হ'ল হে নকবি দে ভাই কালি 100 বিয়া গেলে অ ভাই দুখ নকৰবি 100 বিয়া গেছি ভাল আপনি পাবি তো তই হে বিয়া তই দুখ কৰা নাই ৰ ভাই তাইৰ বিয়াত মই গল্লা বিলাম বুলি ভাবিছিলো কিন্তু বাইপেক ইমান চিপৰে গল্লাই নিদিলে ক'ত গল্লা বিলাম মই এ ভাই দুখ কৰি লাভ নাই বলে অজিতৰ বস্তিত উগ্ৰপন্থী ৰছি চাবা যাৱা তাকে বল তো হাই ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় ভালে পালে কিজানি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব এইকাৰণে কৰিব পাৰিছোঁ বাকী আগত মানে নতুনকৈ যি মানে ভিডিঅ'সমূহ আহি থাকিব মানে পাই থাকিব মানে অলপ চলপ টেপ কৰি ল'ব আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব মানে গম পাই যেতিয়া আমি ভিডিঅ' কৰা বুলি বাকী সেইবিলাকে কিবা ক'ব কৈ দিয়া শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক আৰু কমেণ্টটো কৰি জনাই দিব কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তলত কমেণ্ট কৰি জনাই দিব এবাৰ এই গতিকে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় আই অসম